নিজৰ জীৱনকালত নিজৰ হাতখনৰ ৰেখাসমূহত যদি এটা ভাল চিহ্ন থাকে তেন্তে আপুনি গম পাব আপোনাৰ চাৰিওটা দিশৰ পৰা আপুনি সদায় সুৰক্ষিত থাকিব। তো আহক সেই চিহ্নৰ বিষয়লৈ জানো। তাৰ আগে মোৰ চেনেলটো ছাবস্ক্ৰাইব এটা কৰি লাইক কৰক, শ্বেয়াৰ কৰক, এটা খুব ধুনীয়া সুন্দৰ কমেণ্ট এটা নিশ্চয় লিখিব। তো দৰ্শক বন্ধুসকল, এয়া হৈছে তেওঁৰ জীৱন ৰেখা। এই জীৱন ৰেখা আৰম্ভণিত যদি এনেধৰণৰ এটা চতুৰ্ভুজ দেখা পায়, মানে বৰ্গ মানে স্কুৱেৰ, তেন্তে আপুনি জানিব আপোনাক চাৰিওটা দিশৰ পৰা আপোনাক সদায় সুৰক্ষিত ৰাখিব। ধন টকা পইচাৰ ক্ষেত্ৰতে হওক, যিকোনো আপোনাৰ সমস্যা, সেই সমস্যাৰ পৰা সদায় ৰিমুভ কৰোৱাব। পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিটা দিশত যেনেকৈ মানুহৰ সুৰক্ষিত থাকে, দিশ থাকে, সেই দিশবিলাকৰ পৰা আপোনাক সুৰক্ষিত ৰাখিব। এই চতুৰ্ভুজ অকল মগজ ৰেখাত থাকিলেও অত্যন্ত শুভ, যদি হৃদয় ৰেখাত থাকে অত্যন্ত শুভ, আৰু লগতে যদি জীৱন ৰেখাৰ অন্তিম পৰত যদি দেখা পায়,